অসমৰ ক্ৰীড়া জগত অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নৰ উত্তৰসমূহ। প্ৰশ্ন নং 1। অসমৰ হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? উত্তৰ 1955 চনত। বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? উত্তৰ 16টা দলে। অসমৰ ক'ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? উত্তৰ জীয়াবৰালিত। প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল? উত্তৰ বাবুল বাৰ্মিজ। গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? উত্তৰ ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1952 চনত। কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰ 17 অক্টোবৰ। দুগৰ শিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 1962 চনত। অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1947 চনত। বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? উত্তৰ 1993 চনত। কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল? 1983 চনত। ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ অনুপ ঘটক। উজনি অসমৰ মেগৰ ফুটবল একাডেমী কাৰ দ্বাৰা গঠন কৰা হৈছিল? উত্তৰ উইলিয়াম মেগৰ দ্বাৰা। ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ নুৰুল আমিন। অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? উত্তৰ আৰ.জি. বৰুৱা। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন? উত্তৰ সুৰেন্দ্ৰাম ফুকন। বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈগৰাকী কোন? উত্তৰ তেজেশ্বৰ দত্ত। অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? উত্তৰ ভোগেশ্বৰ ভৰালী আৰু মনালিছা। ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন? উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা। আকাংক্ষাৰ আটলাণ্টিক নামৰ ক্ৰীড়াভিত্তিক উপন্যাসখনৰ লিখক কোন? উত্তৰ শ্যামা প্ৰসাদ শৰ্মা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত জয়লাভ কৰা অসমৰ প্ৰথম খেলুৱৈজন কোন? উত্তৰ সুচেন দাস। 1985 চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজনৰ নাম কি? ফ্ৰান্সিছ বৰগোহাঁই। ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন? নন্দিনী বৰুৱা। ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা। 1996 চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত 3টা মিড ৰেকৰ্ড সহ 9টা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন? এলভিছ আলী হাজৰিকা। ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন? উত্তৰ জাভেদ জামান। ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন? বীৰেন বড়ো। কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল? উত্তৰ 1980 চনত। বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ পল্লৱী পৰাশ। ভাৰতৰ বক্সিং দলক স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন? উত্তৰ বিতোপন শইকীয়া। 1992 চনত গুৱাহাটীত অনুষ্ঠিত ফেডাৰেশ্যন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগল খিতাপ কোনে অৰ্জন কৰিছিল? উত্তৰ চিৰাজউদ্দিন আহমেদ। ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত 1000 ৰান আৰু 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? গৌতম দত্ত। অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈগৰাকী কোন? উত্তৰ তালিমেৰন আও। অসমৰ কোনগৰাকী সাঁতোৰবিদে 9টা সোণৰ পদক পাইছিল?
উত্তৰ এলভিছ আলী হাজৰিকা। ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল? উত্তৰ মানস দাস, 1989 চনত। ইংলেণ্ডত প্ৰচলিত হোৱা ডেড টাইগাৰ নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল? উত্তৰ সুখদেৱ গোস্বামী। 1985 চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন? উত্তৰ মিঠু বৰুৱা। এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। অসমৰ কোনগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত? উত্তৰ নিপ বৰুৱা। ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত 2টা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগীগৰাকী কোন আছিল? অনুৰিমা মজুমদাৰ। অসম চৰকাৰৰ চাকৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাৰ চেনেলটো লাইক, ফ'ল', শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।